এয়া হৈছে অসমীয়াৰ মানে ধুনীয়া জাপি আৰু ইয়াত আছে চেল্ফি পইণ্ট পালোঁ ধুনীয়া মানে ছোৱালীবিলাকে পখিলা হৈ থাকিব পাৰে ইয়াত আহি আৰু এইফালে ইয়া দীপালীক লগ পালোঁ প্ৰথম লগ পাইছোঁ চাওক ব্যক্তি মহোৎসৱ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা খন্তেক আঁতৰি আহক মানে মটু পটলুটো ফালে সজাই দিছে চাওক আৰু তলৰ দুটা কি আছিল সৰু ছোৱালী দুটাৰ মই নাম নাজানো হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল তো নমস্কাৰ সকলোকে তো আজি মানে গৈ আছোঁ বেকীত কাৰণ আপোনালোকে গমেই পাইছে বেকীত দক্ষিণ পাৰে মানে বেকী উৎসৱ চলি আছে বহুত ডাঙৰ হয় তো ক'ব গ'লে মানে কি ডুৱাইজিং ফেষ্টিভেল বুলি ক'ব পাৰি তো আপোনালোকক সকলো দেখাম কিন্তু ভিডিঅ'টো স্কিপ নকৰিব একদম ধুনীয়াকৈ সম্পূৰ্ণকৈ চাব তো ভিডিঅ'টো একদম কৰি চাব তো দেখাই আছোঁ আপোনালোকে চাই থাকক তো আহি পালোঁ বেকী মহোৎসৱ গেটখন প্ৰথম গেটখন ইয়াত চাব পাৰে ধুনীয়াকৈ মই আপোনালোক দেখাই দিছোঁ ইয়াত চাওক কি ধুনীয়া আৰু আপোনালোক ভিতৰত গৈ সকলো দেখাম কি ধুনীয়া সজাই পাৰি তুলিছে বোলে ভিতৰত তো এতিয়া বোলক ভিতৰলৈ প্ৰৱেশ কৰোঁ একদম এইখন চাওক কি ধুনীয়া আৰু মই দেখাই দিছোঁ আপোনালোক আৰু ইয়াত টিকেট কাটিব লাগিব আহিলে ইয়াত 10 টকা কৰি টিকেট ল'ব ইয়াৰ গেট চাওক ইয়াৰ কি ধুনীয়া এই ভিতৰলৈ যাম এতিয়া আপোনালোকে আহি ভিতৰত পাই গ'লোঁ বেকী মহোৎসৱ আৰু মানে তৃতীয়খন গেট পাইছোঁ কি ধুনীয়াকৈ সজাই পৰাই তুলিছে এইফালে দুখন ব্ৰিজ বনাই দিছে আৰু এইফালে মাজেদি পানী গৈ আছে চাওক কি ধুনীয়া লাগিছে আচলতে আৰু সকলো দেখাবলৈ চেষ্টা কৰিম ভিতৰত গৈ আৰু এইফালে সকলোফালে মানে সজাই পৰাই তুলিছে কিছুমান চেল্ফি পইণ্ট আছে সকলো দেখাবলৈ চেষ্টা কৰিম আপোনালোকে আহি ৱেলকাম টু বেকী চাওক এয়া চাব পাৰে চাওক কি ধুনীয়াকৈ সজাইছে এইখন পুৰা এই গোটেই মাখা পুৰা জেকেনিৰে সজাইছে কালাৰ কৰি দিছে পুৰা মেচিন স্প্ৰে কৰি দিছে ওপৰতো পুৰা লাল কৰি দিছে আৰু এইপিনে পুৰা এইফালে জেকেনি চব মানে বাঁহৰ জেকেনি এনেকৈ বনাইছে পুৰা কালাৰ কৰি আৰু এইপিনে ধুনীয়াকৈ ফুল চুলবিলাক আছে মাজৰ পৰা পুৰা চেল্ফি পইণ্ট চাওক আপোনালোকে এইপিনে চাব পাৰে বেকী চাওক বেকী মহোৎসৱ ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা খন্তেক আঁতৰি আহক বেকী মহোৎসৱলৈ চাওক এয়া চাব পাৰে সৰভোগ বেকী ব্ৰিজ এয়া হৈছে সৰভোগৰ বেকীত চলি আছে এয়া মহোৎসৱ আহক আপোনালোকক পুৰা মজা কি ধুনীয়াকৈ চাওক কি ধুনীয়াকৈ মানে বাঁহৰে বনাই দিছে পানীৰ মাজত মানে ফটো উঠাৰ কাৰণে কি মজা আপোনালোকে আহক আহক পুৰা তামান ডলফিনটো বনাই দিছে কি ধুনীয়াকৈ পোষ্টাৰত চাওক এইপিনে যিটো বেকী মানে সকলোফালে এনেকৈ বনাই দিছে মানে মাছ মছলি কিছুমান এনেকৈ বেনাৰ বনাই থৈছে আৰু সকলো দেখাম বেকী মহোৎসৱ বঢ়িয়াকৈ ধুনীয়া ডাঙৰ বেনাৰ এখন থৈ দিছে আৰু তামান ৰদ দিছে যিমান চকুতে পৰে কালাকিটা হ'ব পাৰে মানে ৰঙা হ'ব পাৰে তো এয়া চাব পাৰে যিহেতু আমি মানে বেক কেমেৰা ৰেডি কৰি আছোঁ এয়া চাব পাৰে আৰু দেখাম বহুত ধুনীয়া ধুনীয়া মানে বনাই থৈছে চব হৈ আছে মানে বেকী দক্ষিণ পাৰত হৈ আছে মোৰ পিছপিনে আপোনালোকে চাব পাৰে মোৰ পিছপিনে বেকী দলংখন আছে চাব পাৰে এই দলংখনৰ দক্ষিণ চাইড হয় ইটো চাইড আৰু সেই ধুনীয়াকৈ এটা চেল্ফি পইণ্ট পাই গ'লোঁ মাজতে ধুনীয়াকৈ মানে মানুহবিলাক ইয়াত ফটো উঠি আছে আৰু মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ এয়া চাব পাৰে ধুনীয়াকৈ ফটো উঠি আছে চেল্ফি পইণ্ট এতিয়া আমিও উঠিম এটা দুটা কৰি আৰু দেখাবলৈ বহুত আছে আচলতে আমি প্ৰথমে এয়া দেখিছোঁ বেকী মহোৎসৱ তো এইবাৰে আমি প্ৰথম দেখিছোঁ আগত আছিলে নে নাজানো এয়া চাব পাৰে বেকীৰ ঢৌ আহি আছে আৰু এইপিনে ধুনীয়াকৈ বেকীৰ মাজত এয়া চাওক চেল্ফি পইণ্ট ভালে কৈতাই মানে সজাই থৈছে এয়া ধুনীয়াকৈ মানে চাওক মানুহ উঠি আছে ফটো আৰু মই দেখাই আছোঁ যিহেতু চেল্ফি পইণ্ট তো আমি উঠিম এতিয়া ইয়াত চেল্ফি আৰু এই সকলো চাওক এয়া মানে বাঁহৰ জেকেনিৰে সজাইছে ধুনীয়াকৈ মানে কালাৰ কৰিছে মানে ধুনীয়াকৈ চাব পাৰে চাওক এয়া চাব পাৰে চাওক আহিলা বেকী মহোৎসৱ কি ধুনীয়াকৈ সজাই দিছে এয়া চাব পাৰে সেই এটা ধুনীয়া চেল্ফি পইণ্ট পালোঁ ধুনীয়া মানে ছোৱালীবিলাকে পখিলা হৈ থাকিব পাৰে ইয়াত আহি আৰু এইফালে ইয়া দীপালীক লগ পালোঁ প্ৰথম লগ পাইছোঁ কেনে লাগছে আহি আজি বহুত ভাল লাগছে কিন্তু ফটো ভাল হোৱা নাই আৰু এইফালে দাদা আছে এইফালে দাদা কেনেকুৱা আজি ভাল লাগছে অঁ তো তই না দে মই ধুনীয়াকৈ উঠি আছোঁ মাজত মানে পানীৰ মাজত এইটো মাছ ৰকাবকি মাছ খোৱা আপোনালোকে গমেই পায় মানে চশমা মাৰিলোঁ যিহেতু মানে গৰম মানে তামাম ৰ'দটো চকুতে লাগে তো সেইকাৰণে মানে অলপ ছেফ হয় চশমাটো মাৰি ল'লি তো এনেকৈ তাৰ চেল্ফি পইণ্ট আছে তামাম চেল্ফি পইণ্ট আছে তো এইটোৱে দেখাই আছোঁ আপোনালোক ধুনীয়া কি চেল্ফি পইণ্ট কি ধুনীয়া হেপী নিউ ইয়াৰ 2023 আৰু মানে মটু পটলুটো ফালে সজাই দিছে চাওক আৰু তলৰ দুটা কি আছিল সৰু ছোৱালী দুটাৰ মই নাম নাজানো বেকী মহোৎসৱ চাওক কি ধুনীয়া একদম আহি যাওক আপোনালোকে তামাম ভাল লাগিছে আচলতে আহি ইয়াত ৰ'দৰ কাৰণে আপোনালোক আচলতে পুৰা মানে মই চশমা পিন্ধি দেখাই আছোঁ যিহেতু মানে অকল অসুবিধা হয় ৰ'দৰ কাৰণে তো সেইকাৰণে চশমা পিন্ধি লৈছোঁ আৰু সকলোফালে দোকানবিলাক আহি আছে আৰু বনাই আছে এইফালে চাব পাৰে সকলোফালে দোকান তো এতিয়া আপোনালোক মঞ্চখন দেখাম মঞ্চখন কি ধুনীয়াকৈ সজাইছে যিহেতু মানে ইয়াত ফাংচন হ'ব ডাঙৰ গায়কো আহিব তো আপোনালোকে আহিব পাৰে ৰাতি ধুনীয়া হ'ব তো আপোনালোকক মই দেখাই আছোঁ
এয়া চাব পাৰে চাওক এইখন মঞ্চ কি মজা সজাইছে আৰু এই চেয়াৰবিলাক ৰেডি এখন মঞ্চখন মানে বম মঞ্চ বনাইছে চাওক যোৱাতে কিবা আছিলে কিজানি মানে ফাংচন কিবা আছিলে তো আৰু এই উৎসৱটো মানে 31 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে তো 14 জানুৱাৰী মানলৈকে আছে চাগে মানে মই পোৱা মতে তো আপোনালোকে আহক পুৰা ধামাকা হৈ আছে পুৰা ডুৱাইজিং ফেষ্টিভেলৰ দৰে আপোনালোকে আহিব পাৰে ধুনীয়া মানে বনাই দিছে চিনাৰী দুটা ধুনীয়াকৈ থোহা বনাই দিছে চাওক মাছ মাৰিলে যে মানে আগতেই মাছ মৰিবিলাকে এইগিলা ব্যৱহাৰ কৰিছিল মানে এনেকৈ পাৰি থৈ ধুনীয়াকৈ চাওক মজা বুজাই দিছে চাওক পেকি মহোৎসৱ এইটো অসমীয়াৰ আছে আৰু ইপিনে এইটো চৰাই আছে কিবা উঘাইটং বুলি কিবা লিখি দিছে নাজানো উঘাইটং কিবা লিখি দিছে তো এয়া চাব পাৰে ধুনীয়াকৈ আৰু ৰাতি ধুনীয়া লগা হয় লাইট দি থৈছে সকলোফালে আৰু এইবিলাক কি সোণালী মানে মস্তি ডেন্সাৰো হৈছে চাব পাৰে আৰু হিচাপত পেকি মহোৎসৱ চাব পাৰে খলে চাওক আমি খলে কওঁ কিন্তু আপাৰ অসমৰ ফালে খালৈ ক'ব পাৰে মানে খালৈ না খলৈ এয়া ধুনীয়াকৈ বনাইছে আৰু ইপিনে এইখন কি বুলি কয় এইখন মানে কি খকালাঙি বুলি কওঁ আমি মানে মাছ মৰা নাজানো মানে কি নাম এনে সম্পূৰ্ণ মৰুভূমিত থকাহে লাগিছে ধুনীয়াকৈ আৰু ইপিনে পূৰা ইয়াত চেল্ফি পইণ্ট তামাম চেল্ফি পইণ্টে ইয়াত আছে মানে বিৰাট ভাল হৈছে মানে ছোৱালী চলাবিলাকৰ মানে চেল্ফি উঠোৱা ইপিনে আগতো আছে ধুনীয়াকৈ চেল্ফি পইণ্ট সেইটোও দেখাইছোঁ আপোনালোকক এটা চেল্ফি পইণ্ট ধুনীয়া মানে কি শাৰী মানে আলিয়া থৈ দিছে একদম চুন্নিহেন আহি খালি ফটো উঠিলে হ'ল আপোনালোকে চাব পাৰে আৰু ইপিনে ই এটা আছে ধুনীয়াকৈ আৰু আপোনালোকক এটা ধুনীয়া চেল্ফি পইণ্ট দেখাইছোঁ মানে বালিৰ মাজে মাজে চাব পাৰে চাওক এয়া হৈছে অসমীয়াৰ মানে ধুনীয়া জাপি আৰু ইয়াত আছে মানে বিহুৱান যিহেতু মানে যিগিলা শ্বুটিং কৰিলে মানে বিহু শ্বুটিং কৰিলে এইবিলাক ধুনীয়াকৈ বনাই থৈ চাওক কি ধুনীয়া জাপি আৰু বিহুৱানেৰে ইয়াতে এটা চেল্ফি উঠিম এই ভাইটি এজনক লগ পালোঁ মানে ই আছে হাউলিৰ পৰা আৰু মানে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিল তো বহুত থেংক ইউ তো মানে এনেই চাব আহিছে আৰু আজি কেনেকুৱা লাগছে আজি আহি ভালে লাগছে আহি বহুতেই ভাল লাগছে আৰু মানে 31 মানে ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে তো 14 জানুৱাৰীলৈকে আছে তো আপোনালোকে আহিব পাৰে তো ভাইটি থেংক ইউ ছাবস্ক্ৰাইব কৰাৰ বাবে আহি আমি ইয়াত অলপ ৰখি লওঁ তাৰমানে এইবিলাক জিৰণি কথা অলপ বনাই দিছে তো সেইখিনিও আছে আপোনালোকে আহি ইয়াত অলপ বহিব পাৰিব জিৰণি ল'ব পাৰিব তো এনেকৈ মানে মৰুভূমিত খোজকাঢ়ি থকা যেন লাগিছে তাৰ মানে কি জানেনে মানে তামান বালা মানে বেকীৰ মাজত হৈ আছে একদম বালা মাখাতে হৈ আছে বালি মাখা চাব পাৰে সকলো দেখিছে আপোনালোকে তো ইয়াত আহি যাব পাৰে আপোনালোকে ধুনীয়াকৈ সন্ধ্যা আহিলে ভাল লাগিব এতিয়া মানে তামাম ৰ'দ তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি শেষত চাই ভিডিঅ'টো ভাল পায় তো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো আহি মানে ভিডিঅ'টো শেষত ইয়াতে সমাপ্ত কৰিলোঁ মানে যোৱাৰ তাতে শেষ সমাপ্ত নকৰোঁ ইয়াতে মানে মেইন গেটখন ইয়াতে সমাপ্ত কৰিলোঁ তো বাই বাই